हादोर नाङैनो बेसेन बांनायनि सायाव रायजोफोरनि खुद्रिसारनाय बीजेपी सोरखारनि सायाव गोजोननाय गैयै फोरमायदों ओनसोलनि थागिबि रायजो राजाफोरा। दिनै हादोर नाङैनो मुवा बेसादफोरनि बेसेन बांनायनि सायाव खुद्रिसारनायखौ नुनो मोन्दों। बीजेपीनि खुंथाय गोहोआव थानाय समाव बेसेन बांनाया बारानिफ्राय बारा जानायखौ खुद्रिसारनानै दिनै हादोरनि गुबुन गुबुन जायगायाव सोमावसारनाय बायदियैनो बाक्सा जिल्ला सोदोर थावनि मुसलपुराव अंगनबादि मावथि आरो मददगिरिफोरनि दैदेननायाव गोबां आइजोफोरा न'निफ्राय ओंखारबोनानै सोमावसारनायखौ नुनो मोन्दों। दहरना होनाय हाबाफारियाव मूल्य बृद्धि रुख खरक बीजेपी सरकार हाय हाय कर्मचारिफोरनो असित बेथन होनांगौ होनना दाबि दैखांना स्लगान होयो आरो गावसोरनि दाबिखौ थाबैनो सुफुंना होनांगौनि गोख्रों दाबि दैखाङो। सोरखारा बिसोरनि दाबिखौ सम बायदि सुफुंनानै होआब्ला बिनिख्रुइ गोख्रों हाबाफारि लानानै सोमावसारनाय जागोन होननानैबो अंगनाबादि मावथि आफादगिरि नेहाथारि बिना बैसोआ मोनथि होयो। আমি পৰৱৰ্তী সময়ত আমাৰ এই আন্দোলন চলিছে, আকৌ চলি থাকিব। এই আন্দোলন কেতিয়াও বন্ধ নহয়, বৰঞ্চ তীব্ৰতৰহে হ'ব এই আন্দোলন। এয়ে আমাৰ চৰকাৰৰ ওচৰত আমাৰ অনুৰোধ নহয়, আমি আবেদনো নহয়, আমি তেখেতসকলক জনাইছোঁ আমাৰ দাবী আদায় দিয়ক, অন্যথা আমাৰ এই আন্দোলন চলিছে, চলিবই। জনাম তেখেতসকলক যে আপোনালোকে সঁচাকৈ যদি আমাৰ এই দাবী যদি যুক্তিকৰ নহয় আৰু এই দাবী যদি প্ৰাপ্য দাবী নহয় তেতিয়াহ'লে তেখেতসকলে বন্ধ নকৰে। আৰু যদি সঁচাকৈ আমাৰ আজি এই 25 দফীয়া দাবী যদি তেখেতসকলৰ ব্যৱসায়ীসকলৰ কাৰণে প্ৰাপ্য হয় নিশ্চয় তেখেতসকলে বন্ধ ৰাখিব বুলি আমি অনুৰোধ জনাইছোঁ। আজি যিয়ে নহওক অহাকালিলৈকে বন্ধ আছে, অহাকালিও যদি বন্ধ কৰি তেখেতসকলে সফল কৰে তাৰে কাৰণে মই সকলো ব্যৱসায়ী সন্থাক মই অনুৰোধ জনাইছোঁ, কাটৰ অনুৰোধ জনাইছোঁ, সকলোৱে বন্ধ ৰাখক। আজি আমাৰ কল কাৰখানা পৰ্যন্ত বিক্ৰী কৰিবলৈ ধৰিছে, আজি সকলো শ্ৰমিকে শান্তিত থাকিব পৰা নাই। সেইকাৰণে মই ব্যৱসায়ীসকলক অনুৰোধ জনাইছোঁ যাতে আমাৰ এই সাধাৰণ ধৰ্মঘট সফল কৰে, এয়ে মোৰ অনুৰোধ। পেঞ্চনটো আজি দিব পৰা নাই, সেইকাৰণে কৈছোঁ মুখ্যমন্ত্ৰী মহোদয়ে আজি এটা কয় কালি এটা কয়। সেইকাৰণে আমি এইখন চৰকাৰক আমি অনুৰোধ জনাইছোঁ যাতে সকলো শ্ৰমিককে শ্ৰমৰ মূল্য দিয়ে আৰু শ্ৰমিকৰ কাৰণে পেঞ্চনৰ ব্যৱস্থা কৰে। আজি সকলো শ্ৰমিকৰ কাৰণে আজি মূল্য বৃদ্ধি ৰোধ কৰে। আজি তেলৰ দাম, আজি দালিৰ দাম, আজি বিদ্যুতৰ বিল এনেকুৱা ধৰণে বৃদ্ধি হৈছে, কোনো আমাৰ এই সাধাৰণ শ্ৰমিকে ইয়াত চলাটো খুবেই টান হৈ পৰিছে। সেইকাৰণে আজি আমি দলে বলে ওলাই আহিছোঁ এই সাধাৰণ ধৰ্মঘটৰ প্ৰতিবাদত। আপোনাৰ সন্তান জিএনএম বা এএনএম নাৰ্ছিং পাঠ্যক্ৰমৰ বাবে আগ্ৰহী নেকি? দৰিদ্ৰ সীমাৰেখা তলৰ মেধাৱী ছাত্ৰীসকলৰ বাবে সুখবৰ আনিছে কোকৰাঝাৰ ছেম কলেজ অফ নাৰ্ছিঙে। 2 আৰু 3 বছৰীয়া নাৰ্ছিং পাঠ্যক্ৰমৰ বাবে আগবঢ়াইছে 50% ৰেহাই। এই সুবিধা লাভ কৰিবলৈ শীঘ্ৰেই যোগাযোগ কৰক 9854550697 আৰু 9854300175 নম্বৰত। যোগাযোগৰ অন্তিম তাৰিখ 5 মাৰ্চ 2022।